Hello guys, welcome again with another video. Monuj or Arunot. Hi, hello, welcome back to my YouTube channel Arun Vlog. আজি আমি গৈ আছো পাহাৰলে সব সেইখন আৰু অভিজিতা যাব মোৰ লগত অভিজিতা আহি আছে মই খুচকাৰি গৈ আছো এতিয়া অভিজিতা নিবলৈ মোক আহি আছে লগত আৰু কোনোবা কোনোবি যাব বোলে গম নাপাওঁ হেতু গৈহে গম পাম গটিকে ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ব্লগ আৰু আমি মানে গৈ আছো এটা পাহাৰলে আৰু আমি দেখ ক'ত গৈ আছো দেখিছে না গৈ আছো অফৰোডিং স্কুটি আমি পাহাৰলৈ গৈ আছো আৰু ভিডিওটো বেছি দেৰি নকৰো ব্লগ আৰম্ভ কৰো আৰু লগতে টাইম বহুতখিনি হ'লগে অৰুণাচল প্ৰদেশ পাই গলো অৰুণাচলত আছো আমি আৰু অলপ টাইম ৰখিছো এতিয়া সেইফালে অৰুণাচল স্কুল আছে হাই স্কুল আৰু আমি ইয়াত এই অলপ পিছত ট্ৰেইনালি আছে হাতাৰা এই অৱস্থা কি কম আৰু উপায় নাই এয়া আমাৰ গোবিন্দ ভাই A few moments later তুমি মোৰ চেনেলৰ বিষয়ে তুমি কিবা এটা ক'বা নেকি Hello guys, নতুন চেনেলটো খুলিছে আপোনালোকে চাই দিব লাইক কমেণ্ট সাবস্ক্ৰাইব কৰি দিব লটো ভাল ভাল আপোনালোক জেগা দেখাই থাকিব তো চাই থাকিব আমাৰ গাঁৱৰ পৰিৱেশ কেনেকুৱা কি হয় Hello guys, welcome again with another video. Monuj or Arunot. So ইয়াৰ লগ ফুৰিব আহিছে তো মই তাতে লগ পালো আৰু এতিয়া আপোনালোকক দেখাই থাকিব এফালে যাব মই নাযাওঁ বাৰু আৰু এফালে লগত বহি আছে এফালে জানে আৰু ন চাই থাকক Start নলয় কি কম চলে আহিলো পাহাৰৰ ভিতৰলৈকে ষ্টাৰ্ট নলয় ঠেলি নিবলৈ অসুবিধা বহুত আহিলো এইটো টাৱাৰ আছে টাৱাৰ পাই নাপায় নাজানো যদি টাৱাৰ নেকি নাজানো ষ্টাৰ্ট দিলে চাওঁ কি কম এই বস্তু আমাৰ পাহাৰ আহি সেইকাৰণে জিন্দাগীত পাহাৰে আহিব নালাগে ঠিক আছে আপোনালোকে কেতিয়া পাহাৰ নাহিব পাহাৰ বিলাক বস্তু দেখিব ভাল নহয় ঠিক আছে পাহাৰ চাপ পাহাৰ ওচৰতে আছে কিন্তু গৈ পোৱা নাই ঠিক আছে বহুত দূৰ এনেকুৱা ওচৰত তাৰ পৰা দেখিলে বহুত দূৰ যাব লাগে
বুলি কয় এতিয়া আমি পামগৈ আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব মাজতে আমি পাহাৰ চাইডে গৈ আছোঁ বাৰু ঠিক আছে আপোনালোকে চাই থাকক এখন পাহাৰ এতিয়া পাহাৰ কেনে পাইছে ক'বচোন কমেণ্ট কৰি জনাব আমি পাই গ'লোঁ পাহাৰত আৰু এইটো পাহাৰৰ কিনাৰৰ ঘৰটো আপোনালোকে চাই লওক এইটো পাহাৰৰ কিনাৰত ইমান ধুনীয়া ঘৰ বনাই দিছে দেখক চাওক আপোনালোকে এয়া পাহাৰৰ কিনাৰৰ ঘৰ আৰু তাৰ ওপৰত আছে পাহাৰখন আৰু আমি দেখাবলৈ চেষ্টা কৰিম পাহাৰখন এইখন আৰু বেছি ওপৰলৈকে নাযাওঁ পাহাৰ জাষ্ট অলপ চাম আৰু গুচি যাম ঠিক আছে সেইটো পাহাৰৰ ঘৰ আৰু আমাৰ অঞ্চলতে হয় ডেগাবাম অঞ্চলিক আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো আমি পাহাৰত নুঠো আৰু ইয়াৰ পৰা আমি ঘৰলৈ ঘূৰি যাওঁ তো টাইমো হ'লগৈ চ' আজি নুঠো আৰু যদি বেলেগ দিনা আহোঁ আকৌ ভালকৈ দেখাবলৈ চেষ্টা কৰিম যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে হেল্ল' গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আকৌ লগ পাম অন্য এটা ভিডিঅ' লৈ আৰু তেতিয়ালৈকে বাই বাই টাটা জয় আই অসম